নমস্কাৰ দোস্ত, এয়া চাওক আমাৰ ঘৰৰ এটা পৰিৱেশৰ বহুত বেয়া পৰিস্থিতি হৈ গৈছে। দিনক দিনে যিমানে বৰষুণ দি গৈ আছে সিমানে বেয়া পৰিস্থিতি হৈ গৈছে আৰু এনেকুৱা হৈছে ঘৰখন মাজুলীত থকা নিচিনা হৈছে। চাৰিওফালে পানী 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 কেৱল পানীয়ে, কোনোফালে ওলাই যাব নোৱাৰে, একো কৰিব নোৱাৰি। তো এটা বেলেগ ধৰণৰ পৰিস্থিতি হৈ গৈছে। তো এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি শিকি গৈছোঁ। এনেকৈ যি নহওক এতিয়া বেলেগ মানুহ আহিলে ক'ব কেনেকুৱা ধৰণৰ কৰি আছে, কি কৰি আছে। এটা বেলেগ ধৰণৰ পৰিস্থিতি হৈ গৈছে ঘৰখনৰ। অকল আমাৰ ঘৰখন বুলি নহয়, আমাৰ ইয়াতে বহুতকেইখন ঘৰ আছে। আমাৰ এইটো ৰাস্তাটো আছে, আমাৰ সেইটো চাইডেও আছে, বহুতখিনি আছে। আমাৰ যিটো অপজিট চাইডে আৰু এটা ৰাস্তা আছে, সেইটো ৰাস্তাও বহুতখিনি মানুহ তাৰমানে থকাৰ উপযোগী নোহোৱা হৈ গৈছে। ইমানেই বেয়া পৰিস্থিতি হৈ গৈছে। তো এটা এনেকুৱা ধৰণৰ, তো এটা বেলেগ ধৰণৰ নহয়, আমাৰ ঘৰৰ পৰিৱেশটো একবাৰ দেখাই দিওঁ কি ধুনীয়া হৈছে, কি এনেকুৱা হৈছে। তো লাহে লাহে বেৰাবোৰ বেয়া হৈছে, ঘৰ বেয়া হৈছে, চোতাল বেয়া হৈছে, এনেকুৱা হৈছে। গাড়ীবোৰো বেয়া হৈছে, গাড়ীবোৰ চলাব নোৱাৰি, চেইন বেয়া হৈছে। গাড়ীবোৰতে চেইনটো বেয়া হৈছে, পানী লাগি বেয়া হয়ে চেইনবোৰ। আৰু লগতে আছে আপোনাৰ ইথানল মিক্স কৰাৰ পিছত 20% ইথানল দিয়াৰ পিছত যেতিয়া গাড়ী ষ্টাৰ্ট নহয়, টেপ টেপ মাৰি থাকে। তো সেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈছে। তো গাড়ী বেয়া, গাড়ীৰ চেইন বেয়া, ঘৰ বেয়া, ৰাস্তা বেয়া। তো ঘৰৰ ৱালবোৰ লাহে লাহে টেম্পাৰ কমি গৈ আছে, তাৰ মছলাবোৰ নাথাকে, ৰংবোৰ নাথাকে, এৰি যায়, বগলা বগলীকে এৰি যায়। আপোনালোকে হয়তো দেখিছে কাৰোবাৰ ঘৰত বগা ৰংবিলাক এৰি গৈছে। তো এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ গৈছে। তো এনেকুৱা আৰু চোতালখনত মাটি ভিতৰত পুৰণা ঘৰবোৰ চাপৰ হৈ গৈছে। তো ঘৰবিলাক এনেকুৱা নহয় যে বছৰে বছৰে আমি ঘৰ উঠাই থাকিম। তো সেনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ গৈছে। এইটো আমাৰ বুলিয়ে নহয়, এতিয়া আমাৰ এইখিনি এৰিয়াত যিমানখিনি জেগাত পানী হৈছে সকলো চেম কণ্ডিশ্যন হৈ আছে। এইটো বস্তু পানীৰ সমস্যাটো তাৰমানে আছে। এইটো বস্তুটো সমাধান খুব বেছি ভালকৈ হোৱা নাই। তো এইটো বস্তু মানে সকলোৱে চেষ্টা কৰি আছে, সমাধান হ'ব নিশ্চয়, এদিন হ'লেও সমস্যা সমাধান হ'ব। তো এই বিষয়ে সকলোৱে জানে, তথাপিও কিয় মনে মনে আছে নাজানো। তো বাকী ঠিকে আছে বাৰু যি হওক, কিন্তু আমাৰ পৰিস্থিতি ঘৰৰ যিবিলাক টেম্পাৰ নোহোৱা হৈ গৈছে, ওপৰৰখিনি ঠিকেই আছে, কিন্তু তলৰবিলাক যেনেকৈ ধুনীয়াকৈ বেয়া হৈ গৈছে, এইবিলাক ওপৰত চাওক, এইবিলাক ঠিকে আছে, এইবিলাক ঠিকে আছে, কিন্তু এইটো ফ্ৰেম উঠাইছোঁ, এইটো ফ্ৰেমটো এনেকুৱা ধৰণৰ হৈ গৈছে। চাওক কেনেকুৱা হৈ গৈছে আমাৰ ফ্ৰেমটো উঠাইছোঁ, উঠোৱাৰ পিছত এনেকৈ থাকিব লগা হৈছে। কোনো কাম কৰা নহ'ল, এইটো ৱালবিলাক বেয়া হৈ গৈছে। ইমান যিমান আছে কি ধুনীয়া আমি ৱাল বনাইছিলোঁ চিমেণ্টৰ পৰা, কালাৰ চালাৰ মাৰি এইটো পুটিন মাৰিছোঁ, কি ধুনীয়া কালাৰ কৰিছোঁ, কিবা কৰিছোঁ। এইবিলাক ৱালবিলাক বেয়া হৈ গৈছে। এয়া চাওক কিমান কি ফুটা হৈ গৈছে। ত' এইটো চব সকলো বস্তু পানীৰ কাৰণে হৈছে। তো এটা এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ গৈছে যে একো কৰিব নোৱাৰা হৈ গৈছে। কেৱল ৱাল বেয়া, ইটাৰ টেম্পাৰ নোহোৱা হৈছে, বালি চিমেণ্টৰ টেম্পাৰ নোহোৱা হৈ গৈছে। মানে এনেকুৱা হৈছে মানুহবিলাকে বছৰি ঘৰ বনাব লাগিব, এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈছে। মানুহে কাম কৰে, পইচা সাঁচি থয়, সেই সাঁচি থৈ পেলাই আপোনালোকে ঘৰতে লগাই থাকে, যিমান আছে ঘৰতে কৰে। আমি এনেকুৱা হৈছে যিখিনি মানুহে অকণমান মাটি থাকে তেওঁলোকে এতিয়া কি কৰিব, যিটো বহুত মাটি আছে তেওঁলোকেতো এনেকুৱা নহয় যে ঘৰ বনাই আছে, তাতে ওপৰত আকৌ মাটি দিছে, আকৌ ওখ কৰি দিছে, আকৌ মাটি দিছে, আকৌ ওখ কৰিছে। বছৰে মানে এই বস্তুটো এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ গৈ আছে। তো যিহেতু মেইন ৰাস্তা আমাৰ গুৱাহাটীৰ পৰা কুমাৰ ভাস্কৰ বৰ্মাৰ সেইটোৰ পৰা এনেকৈ গৌৰীপুৰ হৈ যিটো এইমছ ওলাব পাৰে, সেইটো ৰাস্তা বহুত ডাঙৰ ওখ কৰিছে। তো সেইটো ওখ কৰাৰ কাৰণে আমাৰ ইয়াৰ এই অঞ্চলটো বহুত তল গুচি গৈছে। তো পানীখিনি আমাৰ সেইটো বস্তু এটা পুখুৰীৰ নিচিনা হৈ গৈছে, বাতিৰ নিচিনা হৈ গৈছে। তো এই বস্তুটো সেইটো কাৰণে ঠিক হোৱা নাই। তো এনেকুৱা ধৰণৰ বছৰে তাৰমানে ৰাস্তাবিলাকো বছৰে ব্লক পাৰি পেলাই তাৰ ওপৰত ওখ কৰি দিয়ে। এনেকুৱা নহয় যে ব্লকটো পাৰি পেলাই খান্দি পেলাই তাত চেম ৰাস্তা সমানে বহাই দিয়ে। তো এনেকুৱা নহয়, বছৰ বা 2 বছৰ পিছত সেই ৰাস্তা আকৌ ওখ হৈ যায়, আকৌ তাৰপিছত ৰাস্তা আকৌ ওখ হৈ যায়। এনেকুৱা ওখ কৰোঁতে ঘৰবিলাক তাৰমানে তল হৈ গৈ আছে। এনেকুৱা নহয় যে ঘৰটো আমাৰ 15-20 বছৰ বা 25 বছৰলৈ, এনেকুৱা 25-30 বছৰলৈ এটা প্লেনিং থাকে, ঘৰ ইমানখিনি ওখ কৰিব লাগিব, কি কৰিব লাগিব। তো তাৰপিছতো বস্তুবিলাক ৰাস্তাবিলাক এনেকুৱা হৈছে 2 বছৰ 3 বছৰ পিছত ৰাস্তাবিলাক ওখ কৰোঁতে ঘৰবিলাক তল হৈ যায়। আকৌ আমি 30 বছৰ পিছত আকৌ চিন্তা কৰিব লাগিব, বা 20 বছৰ পিছত চিন্তা কৰিব লাগিব যে ঘৰবিলাক কি কৰিব লাগিব, কি কৰিব নালাগিব। তো এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈ গৈছে। তো এইটো কণ্ডিশ্যন অকল আমাৰ ইয়াতে বুলি নহয়, আমাৰ ইয়াতে 4-5খন গাঁও আছে, গোটেইকেইখনতে চেম কণ্ডিশ্যন হৈ গৈছে। তো এইটো বস্তু এটা ভাল প্লেনিং নাই। তো প্লেনিং নোহোৱা কাৰণে কণ্ডিশ্যন এনেকুৱা হৈ গৈ আছে। এয়া চব ঘৰৰ ভিতৰত পানী, আৰু এইটো দৰ্জাখনৰ ইয়াতো এৰি গৈছে। যিমান আছে পানী লাগি এৰি গৈছে। চব পানী কিমান আমি ইটা পাৰি থৈ দিয়া আছে ইয়াতে। চব কি কণ্ডিশ্যন, এইবিলাক ইটা পাৰি ইয়াতে এইটো ভাত খোৱা টেবুলখন এনেকৈ থৈ দিয়া আছে। এইখনতো পানী ইমান কি আছে। এয়া চব আমাৰ ঘৰৰ পৰিৱেশ, এইখিনি জেগাত কি ধৰণৰ পৰিৱেশ, এয়া চব বিধ্বস্ত হৈ গৈছে। চব শান্তিৰ জেগা, কিন্তু
ইয়াৰ নিচিনা নৰকৰ জেগা নাই। চাওক আমাৰ ঘৰৰ পৰিৱেশ কি ধৰণৰ গৈছে, এইখনৰ জংঘল চাওক। ওচৰ পাজৰৰ মানুহ বহুতখিনি আছে, কিন্তু কোনো ওলাই যোৱাৰ সুবিধা নাই। চাওক কি ধুনীয়া পৰিৱেশ, কিন্তু দূৰৰ পৰা চাব গ'লে ধুনীয়া পৰিৱেশ, কিন্তু ইয়াতে একো ভাল পৰিৱেশ নাই। এয়া চাওক কণ্ডিশ্যন, ইয়াতে এক আঁঠু পানী হৈছে। চাওক ধৰণৰ পৰিৱেশ। এখন গাড়ী, তো গাড়ীখন আজি 1 মাহ হ'ল, ইয়াক ওলাই নিব পৰা নাই, ঘৰতে ষ্টাৰ্ট দি ৰাখি থৈ দিছোঁ। বোকা হৈছে, কিবা হৈছে, ইয়াক সেইবিলাক তাক ঠিক কৰিব পৰা নাই। সেইবিলাক বোকা লাগছে, কিবা লাগছে, বহুত কিবা কিবি লেতেৰা হৈ আছে, ইয়াক ঠিক কৰিব পৰা নাই। ইয়াৰ পুৰণা ঘৰ, ইয়াতে মাটি দি থৈ দিয়া আছে, তো ইয়াতে পানী হৈ গৈছে। এইবোৰ আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত খিৰিকী ফ্ৰেম চেম সকলোবোৰ বেয়া হৈ গৈছে। এয়া চাওক কেনেকুৱা বেয়া হৈ গৈছে, খাই দিছে। ইয়াৰ ভিতৰতে আপোনাৰ গছ বাঢ়ি দিছে। এয়া চাওক গছৰ শিপা এইবিলাক এনেকুৱা হৈছে। আপোনালোকক ইয়াত পানী দেখুৱাই আছোঁ। এয়া চাওক এইটো আমাৰ পুৰণা ঘৰৰ এইবিলাক, এইটো ঘৰটো এইখিনি গোটেই বেয়া হৈ গৈছে। এইবিলাক যিমান আছে পানীয়ে খাই পেলাইছে, কি কণ্ডিশ্যন হৈ গৈছে এইবিলাক চাওক। ইয়াতে কি কণ্ডিশ্যন হৈছে, এইবিলাক মাটি দিছোঁ, এইবিলাক এতিয়াও জেকা পানী পৰি আছে। এয়া আছে এইবিলাক ফ্ৰেম খান্দিছিলোঁ, এই চব ফ্ৰেম উঠাইছোঁ, কিবা কৰিছোঁ। এতিয়া চব কি কণ্ডিশ্যন হৈ গৈছে। এইবিলাক কিমান যি আছিল, এইটো ফ্ৰেমটো উঠাই দিছোঁ। আগতে ইমানমান আছিল, এইটো উঠাই দিছোঁ। উঠাই দি এইবিলাক এয়া উঠাই দিছোঁ, উঠাই দি এইবিলাক এনেকুৱা হৈছে। কি কণ্ডিশ্যন, এই দুইটা ৰুমত মাটি দিয়া আছে। বৰ্তমান এইখিনি চাব গ'লে এয়া মাটি দিয়া আছে, এইবিলাক মাটি দিছোঁ, এইবিলাকতো পানী হৈ গৈছে। যিমান যি আছে এইবিলাক চাওক মানে কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে। এয়া চাওক তুলসী এডাল দিছিলোঁ, তুলসীডালৰ গোটেই এতিয়া মাটিত দুটা এইটো পোত গৈছে। পানী কিমান ওপৰ আগলৈ আহি গৈছে। দৰ্জাখন আছিল, দৰ্জাখন বেয়া হৈ গৈছে। যিমানখিনি আছিল, এখন চাইকেল ইয়াৰ পৰা পোৱা হৈছিল, আমাৰ ভণ্টীয়ে স্কুলৰ পৰা পাইছিল। তো এইখন বেয়া হৈ গৈছে, থোৱা জেগা নাই। এইবিলাক মামৰ খাই গৈছে, যিমান আছিল এইবিলাক চব মামৰ খাই গৈছে। কিমান কি আছিল এইবিলাক মাটি দি থৈ দিছোঁ, তথাপিও ইয়াতে পানী উঠিছে। পানী উঠি বৰবাদ হৈ গৈছে চব, ঘৰ দুৱাৰ চব বৰবাদ হৈ গৈছে। এয়া আপোনালোকক দেখুৱাইছোঁ এইটো চাইডে কেনেকুৱা কণ্ডিশ্যন হৈ গৈছে। এইবিলাক যিমান যি আছে এইবিলাক ফালে জংঘল, একদম বিৰাট ডাঙৰ জংঘল হৈ গৈছে। ইয়াতে কাম যাব নোৱাৰি, এই চাইডে কেতিয়াবা যাব পাৰি। এয়া চাওক আমাৰ পিছফালৰ এইখিনি জেগা কেনেকুৱা হৈ গৈছে। এইবিলাক পানী অকল মাছৰ কাৰণে, এইবিলাক এয়া চাওক অকল মাছৰ কাৰণে দিব লগা হৈছে। যিমান জেগা আছে এইবিলাক চব জংঘল আছে, এই বাঁহ চব গোটেই বেয়া হৈ গ'ল। যিমান আছিলে পানী হৈ গোটেই বাঁহ চব বেয়া হৈ গৈছে। কি ধুনীয়া ঠাই আছিল, এইবিলাক আমি খোজকাঢ়ি যাব পাৰিছে, বাঁহ কাটিব যাব পাৰিছে, বাঁহ কাটিব যাব পৰা নাই। চব বাঁহ কাটিব যাব পৰা নাই, বাঁহত গোটেই পানী ভৰ্তি হৈ আছে। এইবিলাক বাঁহ চব গোটেই বাঁহো পোখা ওলোৱা নাই, গোটেই বেয়া হৈ গৈছে যিমান বাঁহ আছিল। তো এইটো এটা বিধ্বস্ত পৰিৱেশ হৈ গৈছে। তো এটা অসহ্যকৰ পৰিৱেশ। এই চাওক গোটেই বাঁহ চব, এইটো বিজুলী বাঁহ আছিল। ইয়াত আমি বৰশী বাবৰ কাৰণে বিজুলী বাঁহ ব্যৱহাৰ কৰিছিলোঁ। বিজুলী বাঁহ চব গোটেই বেয়া হৈ গৈছে। অকল এডাল গছ আছে, এডাল হ'ল যজ্ঞ বড়ো, যিটো গছৰ পাত আমি সেয়াত ব্যৱহাৰ কৰোঁ, সত্যনাৰায়ণ পূজাত ব্যৱহাৰ কৰোঁ। তো এই গছডালো বেয়া হৈ গৈছে। এই চাওক লাহে লাহে এডাল গছডাল মৰিব আৰম্ভ কৰিছে, কাৰণ 12 মাহে ইয়াতে পানী থাকে। এডাল বৰুণ গছ অকল পানীত থাকে, তথাপি তাৰ টেম্পাৰ নোহোৱা হৈ গৈছে। কি কণ্ডিশ্যন এইবিলাক চাওক, এতিয়া তৰা গছৰ পাত ভৰ্তি হৈ গৈছে। এইখন পথাৰ আছিল, আমি পথাৰত খেলিছিলোঁ এইবিলাকত, এইবিলাক খেলা ঠাই আছিল। আগতে মাটি ইমান টান আছিল, আমাৰ ভৰি ফাটি গৈছিল জঁপিয়ালে, খোজকাঢ়িলে। এতিয়া সেই ঠাই চাওঁ পিঠনি হয়, ইয়াতে এক বুকু পানী। এই ঠাইত কি ধৰণৰ কণ্ডিশ্যন হৈ গৈছে এইবিলাক। এই পানীটো 12 মাহে থাকে। এয়া চাওক গছৰ শিপাতে 12 মাহে পানী থাকে। এইবিলাক সেইকাৰণে বাঁহ চব বেয়া হৈ গৈছে। কিন্তু বাঁহ চবে আমাক বহুত ছেভ কৰে, যিহেতু বাৰিষা আপোনাৰ মনচুন অহাৰ সময়ত বহাগ মাহত যিটো বতাহ আহে, সেই বতাহটোৰ কাৰণে আমাৰ ঘৰটো ছেভ হৈ থাকে। নতুনকৈ বনাইছিল এইটো ঘৰ, যিহেতু কাম শেষ নহ'ল, পানী হৈ গ'ল, সেইটো কাৰণে বন্ধ কৰিব লগা হ'ল। তো এইটো কামটো সেনেকুৱা হৈ থাকিল। তো এই বাঁহ চবে বহুত ছেভ কৰে আমাক, সেই বাঁহ চব কিন্তু কাটা নাই। কিন্তু এনেকুৱা হৈছে এতিয়া পানীয়ে এই বাঁহ চব আমাক মাৰি পেলাই এইটো কাম নোহোৱা হৈ যাব। কাম নোহোৱা গ'লে আমাৰ ঘৰটোৰ কাৰণে অলপ প্ৰব্লেম হৈ যাব, যিহেতু বতাহটো আমাৰ সেইটো চাইডে মুকলি যায়।
কিমান আছে একদম গৌৰীপুৰ চাইডে এনেকৈ কলেজ চক কটা বজাৰ সেইটো চাইডে মুকলি ঠাই। তো সেইটো ফালৰ পৰা বতাহটো জোৰত আহিলে এই আমাৰ ঘৰটোত প্ৰেছাৰ পৰে। তো ৰাতি বহুত প্ৰব্লেম হৈ যায়। সেইটো কাৰণে এই বাঁহ চব আমি কাটা নাছিলোঁ, কিন্তু এনেকুৱা হৈছে এতিয়া পানীয়ে এই বাঁহ চব মাৰি পেলাব। তো কণ্ডিশ্যন এনেকুৱা ধৰণৰ হৈছে। এটা বহুত চিন্তাৰ বিষয় হৈ পৰিছে এই ঠাইটো, বহুত চিন্তাৰ বিষয় হৈ পৰিছে। কামো আৰম্ভ কৰি শেষ কৰিব লগা হৈছে, এনেকুৱা দৌৰা কাম কৰিব লগা হৈছে। গাড়ী নোসোমায়, ট্ৰেক্টৰেদি কাম কৰিব লগা হৈছে। বেলেগ ডাঙৰ গাড়ী নোসোমায়, সৰু আপোনাৰ সেয়া সৰু সৰু গাড়ী সোমাব, সৰু গাড়ী সোমাই আপোনাৰ কাম কৰিব লগা হৈছে। তো এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈছে। তো ওলাই যাম বুলি ক'লে ওলাই যাব নোৱাৰি, পানী ইমান বেয়া, কিবা বেয়া পানী মানে একাঠো পানী যিমান আছে এই ঠাইতটো আপোনাৰ যিমান গুচি গ'লে একদম মধুপুৰা আধাৰ ভিতৰত গুচি গ'লে পানী ভৰ্তি হৈ যায়। তো জোতা পিন্ধি গ'লেও জোতাৰ ওপৰতে পানী সোমাই যায়। তো কণ্ডিশ্যন বহুত বেয়া চলি আছে ইয়াতে। যিকেইটাই আছে তেওঁলোকে গম পায়, যিকেইটাই নাই তেওঁলোকে এই কথাটো গম নাপায়। তো এইটো কাৰণে কৰি আছে কাম, কিন্তু কাম হোৱা নাই। এটা আশা আছে তেওঁলোকৰ ওপৰতো যে তেওঁলোকে এইটো কৰক। বেলেগ বেয়া নালাগিলে আমাৰ বাঁহ চবৰ কাৰণে বেয়া লাগিছে। কেইদিনৰ বেয়া আছিল, কিন্তু কি কৰিব এতিয়া, পৰিস্থিতি বেয়া থাকিলেতো কাম কৰি হ'বই। যিহেতু পানী ইমান, কাম ইমান, তো সেইটো কাৰণে কি কণ্ডিশ্যন হৈ গৈছে এয়া চাওক। তো ঠিক আছে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।